Hey guys, good night. এটা নতুন ভিডিঅ'লৈ স্বাগতম। ষ্টুডিঅ'ত মই নয়নমণি দাস আৰু এটা নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাওক। যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় পোৱা নাই। আজি হ'ল 2026 বৰ্ষৰ 9 ফেব্ৰুৱাৰী আৰু নিশা এতিয়া 9:30 বাজিছে আৰু ৰাতি যিহেতু ভিডিঅ' বনাব লগা হৈছে, সময় কিছুমান কাৰণত সলনি হৈছে, আপোনালোকে বেয়া নাপাব। কিন্তু জুবিন গাৰ্গৰ 7জন হত্যাকাৰীয়ে উপযুক্ত শাস্তি পোৱা নাই আৰু 18জন প্ৰৱাসী অসমীয়াই উপযুক্ত শাস্তি পোৱা আমি দেখা নাই। কিন্তু জুবিন গাৰ্গৰ যি সমাধিক্ষেত্ৰ সোণাপুৰত আছে, যে তাত এটা শিল আছিল আৰু সেই শিলটো ভাঙি দলিয়াই পেলাই দিছিল আৰু তাত থকা গামোচা, গীটাৰ, শৰাই, চাকি, বন্তি সকলোবোৰ লণ্ড ভণ্ড কৰিছিল, তাণ্ডৱ চলাইছিল এজন ব্যক্তিয়ে। নাম হ'ল ভাস্কৰ জ্যোতি চমুৱা। আৰু ভাস্কৰ জ্যোতি চমুৱাৰ ওপৰত এতিয়াও আমি একো কৰা হোৱা দেখা নাই। আৰু ভিডিঅ'টো চাই আপোনালোকে বিতৰ্কলৈ মোক টানি নিনিব। যে পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে যে অৱহেলিত, উপেক্ষিত আৰু এলাগী হৈ ৰ'ব নেকি জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ। যে সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক সযতনেৰে শান্তিত জিৰণি ল'বলৈ, তেখেতক তেওঁৰ অসমখনত আমি ব্যৱস্থা কৰি দিবলৈ অপাৰগনে আৰু এই মন্তব্য কৰিছে সামাজিক মাধ্যমত পত্নী গৰিমা শইকীয়া গাৰ্গে। আকৌ এবাৰ শুনাই দিছোঁ যে অৱহেলিত, উপেক্ষিত আৰু এলাগী হৈ ৰ'ব নেকি জুবিন ক্ষেত্ৰ। সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক সামান্য যতনেৰে শান্তিত জিৰণি ল'বলৈ, তেওঁৰ অসমখনত তেওঁক আমি ব্যৱস্থা কৰি দিবলৈ অপাৰগনে এই মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি হয়তো বহুত দিন হৈ গ'ল, কিন্তু অতি দুখিত, জুবিন গাৰ্গৰ হত্যাকাৰীয়ে এতিয়াও শাস্তি পোৱা নাই আৰু জুবিন গাৰ্গে এতিয়াও ন্যায় পোৱা নাই। জুবিন গাৰ্গৰ ন্যায় পোৱাটো আমি বিচাৰোঁ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি সদায় মাত মাতি আছোঁ, সদায় মাত মাতি যাম। কিন্তু ছিংগাপুৰস্থিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত এনেকুৱা কি হৈছিল যাৰ কাৰণে আমি এটুকুৰা হীৰা হেৰালোঁ, যাৰ কাৰণে এটুকুৰা আমি সম্পদ হেৰালোঁ আৰু সেই সম্পদ হয়তো আজি আমাৰ মাজত নাই। আৰু সেই সম্পদক জীৱিত অৱস্থাত বহুতে মেচিনৰ দৰে ব্যৱহাৰ কৰিলে আৰু মৃত্যুৰ পিছত সেইজন ভগৱানক চৰিত্ৰত তাক লগাবলৈ বহুতো মানুহ ওলাই আহিল আৰু সেইবোৰৰ ভিতৰত আছিল শিখা শৰ্মা, সুকন্যা শইকীয়া, নিৰুপমা শইকীয়া, অপূৰ্ব ৰাজবংশী আৰু বহুতো ব্যক্তিয়ে জুবিন গাৰ্গৰ চৰিত্ৰক লৈ, জুবিন গাৰ্গৰ পত্নীক লৈ, জুবিন গাৰ্গৰ ভগ্নীক লৈ বহুতো অশালীন অপদামী মন্তব্য কৰিছিল। সেইটো সকলোৱে গম পায়। আৰু সোণাপুৰস্থিত যি সমাধিক্ষেত্ৰ আছে তাত থকা মানে কি গামোচা, গীটাৰ, শৰাই, কীবৰ্ড এইবোৰ চুৰ কৰি লৈ যাওঁ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে এক অভিযোগ আনিছিল। সেইটো গম পায় সকলোৱে। বিতৰ্কলৈ মোক টানি নিনিব অনুৰোধ কৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব। আৰু সেই 7জন হত্যাকাৰীৰ লগতে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাগ, অমৃত প্ৰভা, শেখৰ জ্যোতিৰ লগতে 18জন প্ৰৱাসী অসমীয়াই, অভিমন্যু তালুকদাৰ, তন্ময় ফুকন, সিদ্ধাৰ্থ বৰা, ৱাজিছ আহমেদ, এইসকল ব্যক্তিও সমানে শাস্তি পাব লাগিব। আৰু সকলোৱে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কি শাস্তি পোৱাটো বিচাৰে জনাব। আৰু জুবিন গাৰ্গে উপযুক্ত ন্যায় পালে নেকি বা পাইছে নেকি আপোনালোকে কমেণ্টত জনাব। আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, দ্য নয়ন পুষ্পা ব্লগ, আৰু আমাৰ অফিচিয়েল ফেচবুক পেজ নয়নমণি দাস পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'সমূহ চাই লাইক কমেণ্ট কৰিব। বিতৰ্কলৈ মোক টানি নিনিব। আমি আজি 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে স্পষ্ট কণ্ঠৰে ন্যায় বিচাৰি আছোঁ আৰু ন্যায়ৰ কাৰণে মাত মাতি আছোঁ। আৰু এটা কথা আপোনালোকে কওক যে ন্যায় বিচৰাটো অপৰাধ নেকি? এজন ব্যক্তিক হত্যা কৰাটো অপৰাধ নে যে ন্যায় বিচৰাটো অপৰাধ? আপোনালোকে কওক। যিহেতু মই ইমান শিক্ষিত নহয়, যিহেতু ইমান কথা আমি নাজানো, সৰু মানুহ, তথাপিও আপোনালোকক কৈছোঁ, এজন ব্যক্তিৰ যেতিয়া হত্যা হয় আৰু সেইজন ব্যক্তিৰ হত্যাকাৰী কেইটাৰ শাস্তি বিচৰাটো আৰু সেইজন ব্যক্তিৰ ন্যায় বিচৰাটো আমাৰ বা মোৰ অপৰাধ হৈছে নেকি? আপোনালোকে কওক। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। য'তে আছে ভালে থাকক, কুশলে থাকক। আৰু জুবিন ক্ষেত্ৰ অৱহেলিত, উপেক্ষিত আৰু এলাগী কেতিয়াও নহয়, সেইটো কেতিয়াও নহয়। আৰু যাতে সোণাপুৰ ক্ষেত্ৰত যাতে কোনেও একো তাণ্ডৱ নচলায়, কোনেও যাতে এক উশৃংখল পৰিস্থিতিৰ সৃষ্টি নকৰে। আৰু দাদা তাত জিৰণি লৈ আছে আৰু দাদাক যাতে কোনেও অশান্তি নকৰে, দাদাক শান্তিত থাকক, দাদাক শান্তিত থকাটো আমি বিচাৰোঁ। আৰু দাদাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ। দাদাৰ যি সৃষ্টিশীলতা, দাদাৰ যি মানে মানৱীয়তা গুণ, দাদাৰ যি সৃষ্টিৰাজি, দাদাৰ যি কৰ্মৰাজি, দাদাই যি অসমবাসীক দি থৈ গৈছিল, দাদাই যি শিকাই থৈ গৈছিল, দাদাই যিখিনি আমাক দি থৈ গৈছিল, সেইখিনি আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু যাতে ভৱিষ্যতে নৱপ্ৰজন্মৰ লগতে সমগ্ৰ
দেশৰ ব্যক্তিয়ে যাতে চিনি পায় যে জুবিন গাৰ্গ কোন আছিল। আমি শিকাব লাগিব নৱপ্ৰজন্মক যে জুবিন গাৰ্গ কোন হয় আৰু জুবিন গাৰ্গ কোন আছিল, শিকাব লাগিব। আৰু হত্যাকাৰীয়ে কঠোৰতম শাস্তি পাওক, অচিৰে তেওঁলোকে শাস্তি পাব লাগে। দিন বাগৰি গৈ আছে কিন্তু এতিয়াও ন্যায় পোৱা নাই। ভগৱান আমি বিশ্বাস কৰোঁ, কিন্তু সেইজন ভগৱানে হ'ল আমাৰ কাৰণে জুবিন গাৰ্গ। আৰু দাদাক পাহৰিব নোৱাৰোঁ, আৰু দাদাক পাহৰিব নিবিচাৰোঁ, আৰু দাদাক লৈ কোনোবা বেয়া মন্তব্য কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, আৰু তেনেকুৱা কাম কৰিব নালাগে। দাদা অতি এক মহান প্ৰতিভাৰ ব্যক্তি আছিল, আৰু দাদা সদায় আমাৰ প্ৰতিটো মুহূৰ্তত, আমাৰ প্ৰতিটো বিপদত, আমাৰ প্ৰতিটো ক্ষণত জুবিন গাৰ্গ আছে, আৰু জুবিন দা থাকিব সদায় আমাৰ মাজত। কিন্তু দাদা নাই যদিও দাদা নথকা যেন অনুভৱ কেতিয়াও হোৱা নাই। কিন্তু কিহৰ কাৰণে যে জুবিন গাৰ্গক হত্যা কৰিছিল সেই কথা আমি এদিন হ'লেও যাতে গম পাওঁ, আৰু সকলোৱে লিখিব হাতযোৰ কৰি কৈছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। 8 মিলিয়ন 9 মিলিয়ন নহয়, 1 বিলিয়ন হ'ব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপুনি যদি প্ৰকৃত জুবিন গাৰ্গৰ অনুৰাগী হয় তেন্তে হ'লে এইটো ভিডিঅ'ত 10জন ব্যক্তিলৈ শ্বেয়াৰ কৰক, যাতে বিশ্বই গম পায় জুবিন গাৰ্গ কোন আছিল, বা জুবিন গাৰ্গ নামৰ এই সত্তাটো কোন আছিল। গম পাইছে সকলোৱে। আৰু পেজটো ফ'ল' কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ত যদি কথা কওঁতে যদি কিবা ভুল হৈছিল ক্ষমা কৰিব, ভিতৰৰ ক'লে টানি নিনিব। আজিলৈ বাই।